हेलो दोस्तों, वेलकम बैक टू माय चैनल बदरुल स्पेस। तो এতিয়া আমি গৈ আছো, লাইটটো অলপ ভালকে আহা নাই। এতিয়া আমি গৈ আছো মৰিগাঁও। আজি মৰিগাঁও ডিষ্ট্ৰিক্টৰ জন্মদিন হৈছে, হেপী বাৰ্থডে মৰিগাঁও। তো মৰিগাঁও দুদিন দিয়া প্ৰগ্ৰাম আছিল। আজি ছেকেণ্ড দিনাখন, ফাৰ্ষ্ট দিনাখন যাব নোৱাৰিলোঁ। তো আজি বোলে জুবিনদা আহিব, তো জুবিনদাৰ প্ৰগ্ৰামটো চাই আহোঁগৈ। জুবিনদাৰ প্ৰগ্ৰামটো ভালেই লাগে, চাই মজা লাগিব। এতিয়া আমি MM ক্ৰিয়েশ্যন, YK প্ৰডাকশ্যন চব গৈ আছোঁ। এয়া টিম ফাছলে MM ক্ৰিয়েশ্যনৰ ভিডিঅ'গ্ৰাফী, আৰু আমাৰ YK প্ৰডাকশ্যন আংকুল, আৰু এইফালে MM ক্ৰিয়েশ্যনৰ এক্টৰ আছে মুস্তাফিজুৰ, আৰু আমাৰ আহমেদ জিয়াৰ। আমি সবে গৈ আছোঁ, আৰু তাত বহুতো আহিব, মানে MM বোলে YK প্ৰডাকশ্যনৰ খাইৰুল শ্বেখ আহিব। লগ পাম সবাকে, আৰু ভাল লাগিব। লগৰবিলাক চব গৈছে। আমাৰ অলপ লেট হৈ গ'ল, 10টা বাজিছে। ভাবিছোঁ জুবিনদাটো 12টা বজাতে উঠে, অলপ টাইম লাগে। সেইকাৰণে অলপ আমিও দেৰিকৈ গৈ আছোঁ, আৰু লাহে লাহে যাওঁ। আৰু প্ৰব্লেম কি আছে, আৰু মানে গৈ দেখাওগৈ আপোনালোকৰ প্ৰগ্ৰামটো, আৰু হেপী বাৰ্থডে কেনেকৈ সজাইছে, বাৰ্থডে কেক কোনে কাটিব, কোনে নাকাটে, চব দেখাম। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু আপুনি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিব ছাবস্ক্ৰাইব কৰিলে। ব'লক আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ, ব'লক। তো পাই যাম, আৰু অলপ টাইম আছে। এই মৰিগাঁও ডিষ্ট্ৰিক্ট পাই গ'লোঁ, আৰু অলপ টাউন। এই প্ৰগ্ৰামটো ক'ত হৈ আছে, মানে প্ৰগ্ৰামটো হেৰি এইটো কি ফিল্ড আছিলে মই নাজানো, বাই দ্য ৱে ষ্টেডিয়াম নেকি? মই এটা ষ্টৰি চাইছিলোঁ, ষ্টেডিয়ামৰ নিচিনা। এই কি কয় এইটো কোৰ্টৰ ইফালে ইফালে। তো জুবিনদাই গান গাইছে। এতিয়া লাষ্ট গান হ'ব চাগে, 12টা হৈ গ'ল। মানে ট্ৰেফিক পূৰা জাম হৈ আছে যে, সেইকাৰণে অলপ লেট হৈ গ'ল। এতিয়া যাওঁ আৰু দেখাওগৈ কিমানখিনি পাওঁ, আৰু প্ৰগ্ৰাম যিমানখিনি পাওঁ সিমানখিনি দেখাম আৰু আপোনালোকক। গান গাই আছে জুবিনদাই। ব'লক ভিতৰত যাওঁ। হ'ব চাওক ষ্টেজ কিমান ভিৰ হৈ আছে, চাওক। মায়া গানটো গাই আছে, ইয়াত চাওক ভিৰ, মানুহ বহুত ভিৰৰ কাৰণে আহি আছে, ওলাই আহি আছে। এণ্ট্ৰি হ'ম, আৰু কি ভিৰ, মানুহ চাওক না, মানুহ চাওক। চাৰিওফালে খালি মানুহে মানুহ। ফোনত সোমাই যাম, কেইবাটি মানুহটো চব ডেন্সে কৰি আছে। এইফালে কিবা দিয়া আছে, আগত কেনেকৈ যাম? এইফালে চাৰিওফালে মানুহ এইফালে মানুহ, চাৰিওফালে খালি মানুহে মানুহ। গান ভালকৈ শুনাই নাযায় ইয়াত, বা এইটোত গান গাই আছে। তো ইয়াৰ পৰা আৰু ডিসেম্বর ফুটবল খেলব আহিব। এটা গান চাওঁ নহয়, আমাৰ দেৱাশিষ দা আছে, ডিচি ছাৰ, আৰু দেৱাশিষ দা ক'লে যে আমাৰ পীযুষ মিনিষ্টাৰ, কিন্তু মোৰ ভাইটি, মোৰ সৰু, চব মই পীযুষ বুলি কওঁ। চব পীযুষক ধন্যবাদ জনাইছোঁ হেল্প কৰাৰ কাৰণে। থেংক ইউ ভেৰি মাছ পীযুষ হাজৰিকা, থেংক ইউ। এই গানটো মই নাগাওঁ, আপোনালোকে গাব লাগিব।
প্ৰগ্ৰামটো শেষ হৈ গ'ল তেতিয়া ঘৰত যাওঁগৈ আৰু কিবা খাই লওঁগৈ ভোক লাগি আছে ক'ত চাওঁগৈ এইটো দেখা ক'ত খাওঁগৈ খাওঁগৈ আৰু কিবা ভোক লাগি আছে চাওঁ কি হয় যদি পাৰোঁ দেখা নোৱাৰে নাথাকা পাৰোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে ভিডিঅ'টো অলপ এটা কানি গাইছে আমি ট্ৰেফিক জাম হৈছে ন বহুত গাড়ীৰ বহুত নাই মেলি ৰাতিৰ পেটা কানি পালোঁ সেইটো কানি দেখালোঁ আপোনালোকক তো ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু জুবিনদাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জুবিনদাৰ পৰা কাম হয় ন জুবিনদাৰ যদি আপুনি ডাঙৰ ফেন হয় তেতিয়াহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুজিছে এতিয়া ব'লক আৰু খোৱাটো খাওঁগৈ আৰু ভিৰটো দেখাই আছোঁ আপোনালোকক ভিৰটো চাওক ভিৰ কি লেভেলত ভিৰ হৈছে কি লেভেলত খুচি আছোঁ মানে ইয়াতে খুচি আছোঁ লাহে লাহে যাব লাগিব বহুত ভোক লাগি আছে এতিয়া অলপ খাই লওঁ আৰু ভোক লাগি আছে ৰাতি কেইটা বাজে 1:30 বাজিলে খাই লওঁ ভোক লাগিছে ভোক লাগিছে সরি খাইরুল ভাই সরি সরি চৰি চৰি কালির কারণে কালিৰ কাৰণে এইটো যোৱাকালিৰ কাৰণে সি চৰি হ'ব যিখিনি হৈছে হ'ব আৰু খালি চবেই আছিল অলপ ধেমালি হয় লগৰবিলাকৰ লগত লগৰবিলাকৰ ধেমালি নকৰে কাৰো জাস্ট ফর এন্টারটেইনমেন্ট ভোক লাগিছে তোমাৰ জাস্ট ফর বেয়াকৈ খাই আছা দেখোন তুমি ফুল ফ্ল্যাট মানে ফুল ফ্ল্যাট পূৰা খাই আছা তো খাই লওঁ আৰু ইয়াত বুজিছে ৰুটি খাই লওঁ और की ৰুটি ব্ৰইলাৰ মাংস और की और कुछ तो बाकी रह गया शायद ध्यान से सोचिए भाई साहब ध्यान से सोचिए भाई साहब कुछ तो बाकी रह गया है এই হোটেলত চাওক হোটেল মানে ধাবাত জুবিন নটিয়াল আহিছিল এই আমি যেতিয়া ফেলকন ফেষ্টিভেল গৈছিলোঁ দেখাইছিলোঁ না ফেলকন ফেষ্টিভেলৰ ভিডিঅ'টো তাতো জুবিন নটিয়াল আহিছিল তেতিয়া টাইমতে আহিছিল চাওক এই ধাবাটোত চানৰাইজ ধাবা হয় জুবিন নটিয়াল খাই আছে ইয়াতে বহি আছিল ন এই মজা ইয়াতে বহিছিল জুবিন নটিয়াল আমি তাত গৈ লগে পোৱা নাই ইয়াত আহি 1 ঘণ্টামান ৰখি গৈছে জুবিন নটিয়াল কিমান লাগ ভাল তাৰ লাগ ভাল ফটো মাৰিলে আমিতো ফটো মাৰিব পৰা নাই हम आज जाएंगे सुबह 5-7 बजे घर जाएंगे अभी जाके क्या करें 7 बजे जाएगा तो बहुत लेट हो जाएगा हम लेट करके जाएंगे हेलो दोस्तों এতিয়া हेलो दोस्तों এতিয়া কেটা ৰাতিৰ যিটো লাইফ ন বহুত মজা কিন্তু বহুতে ভাবে ৰাতি বহুত মানে বেয়া কিন্তু ভাল লাগে মানে তেনেকুৱা মানুহ লগত থাকিলে ন বেলেগ এটা ভাল লাগে আৰু সবে আৰু এনজয় কথা পাতি আছো গান শুনি আছো মানে ভাল লাগে তেনেকুৱা ধৰক মানুহ থাকিলে বহি থাকিব বৰ খাই থাকিব সেইবিলাক বেয়া ৰাতি আপোনাৰ ট্ৰেফিক জাম নাথাকে বিন্দাছ লাহে লাহে এটা শ্ল' মোশ্যনত গান লগাব লাহে লাহে গৈ থাকক কথা পাতি পাতি বেলেগ এটা ভাইবছ আহে আৰু চবৰ লগত নাহে মানে তেনেকুৱা আপোনাৰ ফ্ৰেণ্ড পাব লাগিব তেতিয়াহে ভাইবছটো আহিব আচল বুজি পাইছেনে কিন্তু মোচাই ভিতৰত টোপনি লাগি আছে এতিয়া আমাৰ ঘৰে 7টাহে এতিয়া কেইটা বাজিছে 3:30 বাজিছে 3:30 বাজিছে আজি ঘৰ 5টা নহলে 6টা বজাত যাম कल शादी है बहुत हमको जाना है हमको घर जाना है घर जाना है तुमको अंकुल কেনেকুৱা লাগিছে তামাম মজা মজা লাগিছে না फुल ऑफ फन ৰাতিৰ লাইফটোৱে বেলেগ আৰু যোনে যোনে ৰাতি পৰি সিহঁতেও গম পাব ভালকে দিনত আৰু কি দিনত আপোনাৰ এই গাড়ী মটৰৰ চাউণ্ড গাড়ী মটৰ ট্ৰেফিক জাম এই এইবিলাক ভাল নালাগে বুজিছে ন